ये पूरा खाना बढ़िया से वाह ये क्या व्यवस्था कर जा रही है So hey guys, welcome back to my YouTube channel. Video le स्वागतम জনাইছো. So guys, আজি আমাৰ যত মানে আমি দৌৰা মেলা কৰো জাম্পিং কিবা কিবি হয় আৰু তো তাতে সকলোৱে মানে মিলি পেলাই এটা পাৰ্টি কৰিম বুলি ভাবিছো জানুৱাৰী মানে নিউ ইয়াৰ সেলিব্ৰেশন হয়তো দেৰিকে হৈছে কিন্তু তথাপিতো নিউ ইয়াৰ সেলিব্ৰেশন অলপমান গৰমে হৈ আছে দেখছোন তো আৰু তাতে পুৰা ফুটি ফাটি কৰিম আৰু পুৰা ভিডিঅ চিডিঅ বনাম তো ভিডিঅটো পুৰা এন্ডলৈকে চাই বহুত আশা কৰিলে so let's start the video guys দিনৰ পৰা আয়োজন কৰি খানাটো এতিয়া হৈছে কেটো আমি গৈ আছো তো যিখিনি দেখা পাওঁ চাব এয়া পুৰা চাউল তাউল লৈ লৈছো ধুনীয়াকে আৰু তাৰ পাছত খাম আৰু আজি এনজয় কৰিম আৰু ন কিন্তু আজি হ'ল 3 জানুৱাৰী তো 3 জানুৱাৰী খাব লৈছো লোকেশন পাই লং আৰু তাৰ পাছত দেখাইছো ঠিক আছে খেয়ান লোকেশন এয়া পুৰা খানা বনি আছে এয়া কিস্তা ধুনীয়াকে বনাই আছে খানা তো গাইজ এনেদৰে আৰু খানা ধুমধামেৰে বনি আছে আৰু এফালে এজন বহি আছে তো আৰু এইফালে মানে পুৰা ধোঁৱা দেখিছে কাৰণ ধোঁৱাটো হ'ব আৰু দেখোন কাৰণ জিগা জ্বলিছে তথাপিতো ধোঁৱাটো বেছি হৈছে তথাপিতো আৰু উপায় নাই ন হেবাকে বনি আছে আৰু খানা তো এয়া আৰু ধুনীয়াকে দেখাইছো আপোনালোকক ধুনীয়াকে ভিডিঅ'টো চাই দিব এফালে ৰুৱামদা বহি আছে বহুত কেইজন তো দেখাম চাই আৰু এফালে আমাৰ উজ্জ্বল কাটি আছে শাক তাৰমানে আলুগুটি কাটি আছে শাক বুলি নাই আলুগুটি আছে আৰু আলুগুটি কাটি আছে হৈছে নাই কন ফুটিলে নাই হালদি দিলে নেকি ইয়াত এই আমাৰ ধোঁৱাধাৰ পুৰা খানা বনি আছে আৰু ধুনীয়াকৈ ধোঁৱা উৰি আছে আৰু এই ভাত প্ৰায় হৈ গ'ল আৰু ভাত তো তাৰপাছত চব্জি বনিব মানে শাক মানে কি খাই আছোঁ মই ভাজি বনিব তো ভাজিখিনিও ধুনীয়াকৈ দেখা মানুহলোকক তো ভাত হৈ গ'ল আৰু তো আৰু वाह ये क्या व्यवस्था कर जा रही है कैसा लगा पॉलिथीन में चल जाए सब दिन अब और मलाई बाय हो पुलिस वाला लागि एने के हो যাব নি এ প্ৰথমতে পিয়াজ কাটনে এৰ থইবে ইয়া প্ৰথমতে পিয়াজ কাট লৈ পুৰা ভাত গল আৰু এতিয়া এৰে নহব দে না মই না নহয় এৰ দুটা মাল হয় ভাজি কানে পুৰা এফালে আমাৰ ৰান্ধনি ধুনীয়াকে বহি লৈছে ভাতটো তেৱে বনালে তেবা দিয়া ভাজিটো বনাব লৈছে কেনেকুৱা হয় পাছত ৰিঅ্যাকচনটো কম আমি ফিডবেকটো দিম আৰু তো বইছে হাই হাই এতিয়া ইয়া কেৰাহী ধুনীয়াকে মাংস গাহৰি সব লাইটিং সিস্টেমত আছে জন পল্লৱ এইলা হালদি খৈ কমক পুৰা মানে খানা হৈ আছে এতিয়াও খানা হৈ আছে কি ভালকে এ ভাই হাই হাই এ ভাই ৰে বহুত মজা কাৰণে তো গাইজ এতিয়া আমি গৈ আছো বহিবৰ কাৰণে খেৰ আনিবলৈ মানে খেৰটো বহুত দূৰত আছে তো গৈ আছো আমি ক'বলৈ কি বুলি কয় মানে একদম মানে খানা পিনা চব চলি আছে কিন্তু মানে বহিবলৈ ধুনীয়াকৈ জেগা পাতি নাই তো আমি দৈ গৈ আছো আৰু ধুনীয়াকৈ খেৰ চেৰ যোগাৰ কৰোঁগৈ আৰু যাওঁ তো এয়া গাইজ আমি একদম মানে খেৰ ধুনীয়াকৈ পাই গ'লোহি তো এয়া খেৰ লৈ লওঁ বহিবৰ কাৰণে ধুনীয়াকৈ তো যাওঁ খেৰ লৈ তো গাইজ কথাটো কি হ'ল দিনৰ ভাগত তাৰমানে আমাৰ ইণ্টাৰ কলেজ মানে যিটো খেল হৈছিলে ন তো তাতে তালৈকে গ'লোগৈ কাৰণ নিজৰ কলেজতে হৈছে তো অলপমান চালোগৈ তো সেইকাৰণে মানে দেৰি হৈ গ'ল আৰু এইফালেও সেইকাৰণে দেৰি হৈ গ'ল আই থিংক তথাপিতো ইমান দেৰি হোৱা নাই তাৰমানে এইফালে বেলেগ আছে ভাত আৰু আমি সকলোৱে বহি গ'লোঁ ধুনীয়াকৈ খাবলৈ ওচৰতে ইয়াত ধুনীয়াকৈ খাই আছোঁ
আৰু গাইজ এতিয়া আমি সকলোবিলাক এনেকৈ জুই কাষতে এনেকৈ বহি আছোঁ ধুনীয়াকৈ বহি থকা নাই বাৰু চব ফেমাইছে কিছুমান বহি আছে আৰু এনেকৈ চববিলাক জুই কাষতে আছোঁ তো সেইদৰে আজি দিনটো এনজয় কৰিলোঁ তো গাইজ খালোঁ বলো আৰু এই পোৱালিটো আহিছিলে আমাৰ লগত দিয়কচোন তো এই আমি গৈ আছোঁ ধুনীয়াকৈ ঘৰলৈ A few moments later. So guys, আহিবা তুমি ঘৰ কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব চ' বাই বাই অন্য এটা ভিডিঅ'তে আপোনালোক পাম কেলে watching my video